Hello dosto, welcome back to my another video. So আমি আহিছিলো আজি শিলঙৰ সুইট ফল চাবলৈ. So guys, let's start the vlog. Finally আমি হেপী ভেলিৰ পৰা 3-4 কিলোমিটাৰ পথ অহাৰ পিছত আহি পালো আমি সুইট ফললৈ আৰু ইয়াৰ টিকেটৰ প্ৰাইচটো 20 টকা হয় আৰু ৰ'ব ইয়াৰ গাড়ী পাৰ্কিং কৰা প্ৰাইচটো 20 টকাই হয়. মোৰ সন্মুখত সুইট ফল সঁচাকৈ সুইট ফলটো দেখিবলৈ বহুতেই ধুনীয়া কিন্তু ধুনীয়া বস্তুবিলাকৰ আঁৰত যিদৰে ৰহস্য লুকাই থাকে ঠিক তেনেদৰে সুইট ফলৰ সৌন্দৰ্যৰ আঁৰতে যে ৰহস্য লুকাই আছে. ইয়াৰে লোকেল মানুহৰ মুখত শুনিবলৈ পোৱা যায় যে জলাশয়ৰ পানী যিখিনি ঠাইত পৰে সেইখিনি ঠাইত যেন কোনোবাই গা ধুবলৈ যায় তাতে অৰ্থাৎ যদি কোনোবাই অড নম্বৰত যায় তাৰ পৰা উভতি আহে ইভেন নম্বৰত. যদি 3জন ব্যক্তি যায় তাৰ পৰাই উভতি আহিব পাৰে 2জন ব্যক্তিয়ে. এজনৰ কি হয় কোনেও নাজানে. সেইটো কথা জানি আমি সকলোৱে তললৈ যাম বুলি সিদ্ধান্ত ল'লোঁ. কিন্তু ৰাস্তাটো ৰিক্সি হোৱাৰ বাবে কোনো পিছত যাবলৈ মান্তি নহ'ল. কিন্তু মই অভাৰ ষ্টাডি মাৰি তললৈ যাম বুলি আকৌ থিৰাং কৰিলোঁ. চ' বলকচোন এইটো এটা এডভেঞ্চাৰ ব্লগ হিচাপে আৰম্ভ কৰোঁ. পুৰা জোচত একদম আহি আছিলোঁ. এতিয়া যেতিয়া আমি প্ৰায় লাগভাগ 100 মিটাৰমান আহিলোঁ. আৰু পিছত কৈছোঁ না এতিয়া এনেকুৱা ভয় লাগিছে না ঘূৰি যাব পাৰি আছোঁ না তলত গ'লে পূৰা যাব পাৰিছোঁ. তলত যোনটো আমাৰ চুইট ফল আছে এতিয়া মাজতে ৰখি আছোঁ. কি ক'ম আৰু
মানে এতিয়া ৰাস্তা বহুত গিচাও আছে এই সিটো ৰাস্তা দি যাই চালোঁ কিন্তু সিটো ৰাস্তা নহয় সেইকাৰণে পিছত আৰু ঘূৰি আহি পেলাই বেলেগ এটা ৰাস্তা দি যাই চালোঁ কিন্তু সিটো ৰাস্তা নহয় বেলেগ ৰাস্তা এতিয়া ভাবিলোঁ ঘূৰিয়ে যাওঁ কাৰণ কি ৰাস্তা ভুল লাগিলে আকৌ পিছত ঘূৰি যাওঁত বহুত ভয় লাগিব গাইছ বেয়া নাপাব ব্লগটো কমপ্লিট কৰিব নোৱাৰিলোঁ বহুত ভাগৰো লাগছে আৰু যিটো একলা আহিছোঁ সেইকাৰণে আকৌ ঘূৰি যোৱাটোৱে ভাল বুলি ভাবিলোঁ সঁচাকৈ বহুত ডেঞ্জাৰ ৰাস্তা ডেঞ্জাৰ বুলি আনি লেখা নাই মই এনেকৈ চেলেঞ্জ একলাই কৰিব মোৰ আৰু ভয় লাগি আহিছে মানে সঁচাই বহুত ডেঞ্জাৰ তাতে একলাই গৈছোঁ বজাৰ দি আছে পাহাৰীয়া ৰাস্তা একো নিয়া নাই লগত সহায় কৰা বস্তু মানে পাহাৰ বগোৱা লগতে ৰাস্তাটো ভুল লাগিছে বহুতে ভয় লাগি গৈছিল কিবা কৰি গাইছ বহুত গীতা ৰাস্তা আছে মানে তলপাৰাৰ পৰা আহি পেলাই ফাইনেল ৰাস্তাটো পাই গ'ল ফাইনেল ৰাস্তা মানে ৰাস্তাটো বেলেগ আছিল এইটো বেলেগ ৰাস্তাই দি উঠিছিলোঁ এতিয়া পাই গ'ল বহুত ভাল লাগিল চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰিলোঁ বাট এইটো এটা ডাঙৰ চেলেঞ্জ মোৰ কাৰণে পাহাৰত যাই বেলেগ ৰাস্তা দি আহিলোঁ দা বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আশা কৰিলোঁ থেংক ইউ প্লিজ লাষ্ট এটা কথা ক'ব ৰৈ গ'ল মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট হৈছে এই ভিডিঅ'টো বনাওঁতে বহুতেই কষ্ট হৈছে মানে চ' এতিয়া আৰু ঘৰত যাওঁ লগ পাম অন্য এটা নতুন ব্লগত